সন্দেহজনক হৈ গৈছে। গতিকে আমি ৰাইজে সেইটো হ'বলৈ নিদিওঁ। এইটো হ'ল ৰাইজৰ সম্পত্তি, ৰাইজক লাগে। আজি BTC অঞ্চলত আমি হেল্থ সেক্টৰত বহুত পিছ পৰি আছে। অঞ্চলত ডক্টৰ নাই, ভাল চিকিৎসা নাপায়। কিবা অপাৰেশ্যন কৰিব লগা যদি হয় বঙাইগাঁৱত যাব লগা হয়, গুৱাহাটীত যাব লগা হয়, দিল্লীত যাব লগা হয়। গতিকে মেডিকেল কলেজখন এনেকুৱা ডেভেলপ কৰক যে আমাৰ এই অঞ্চলৰ মানুহবিলাকে যেন গুৱাহাটীত যাব নালাগে, দিল্লী মুম্বাইত যাব নালাগে। ইয়াত কেঞ্চাৰ ট্ৰিটমেণ্টৰ ফেচিলিটি চেণ্টাৰ ইয়াত আহিছে। গতিকে সেইবোৰ ভালকে ডেভেলপ কৰি পেলাই আমাৰ কেঞ্চাৰ পেচেণ্টছবিলাকে যেন মুম্বাই কোনোবা চেন্নাইত যাব লগা নহয়। এইবোৰ কামটো কৰক। কিন্তু চিভিল হস্পিটেলটোহে প্ৰথম থাৰ্ড গেট খুলি পেলাই, চিভিল হস্পিটেলটোহে শেষ কৰি পেলাই, ধ্বংস কৰি পেলাই মেডিকেল কলেজ স্থাপন কৰাৰ যি সপোন বা উদ্দেশ্য, সেইটো কেনেকৈ আহিল, সেইটো কেনেকৈ হ'ব পাৰে। গতিকে আমি প্ৰটেষ্ট কৰিম। 4 দিন ধৰি আমি ইয়াতে বহি পেলাই ধৰ্ণা দি আছো। আমি আশা কৰিম এই গণতান্ত্ৰিক যি আন্দোলন কৰি আছে ৰাইজে, চৰকাৰে শুনিব আৰু ৰাইজৰ যিটো আশা আকাংক্ষা এইটো চৰকাৰে শুনি পেলাই মানে সাব্যস্ত কৰিব। আৰু যদি উঠাই লৈ যাব বিচাৰিছে আমি সেইটো হ'বলৈ নিদিওঁ। কালিৰ পৰা আমাৰ আন্দোলন আৰু বেছি জোৰদাৰ হ'ব। আমি গোটেই টাউনৰ কালি ৰেলী কৰিম, য'ত প্ৰত্যেক জাতি গোষ্ঠীয়ে ভাগ ল'ব। আৰু মই আহ্বান জনাওঁ সকলোকে দলে বলে যেন ওলাই আহে আৰু সহায় কৰে। এই চিভিল হস্পিটেলখন কোনো পধ্যেই আমি শেষ হ'ব নিদিওঁ। আৰু এইখিনিতে আৰু চৰকাৰে যদি নামানে আমি BTC অফিচ বন্ধ কৰিম, তাতো আমি হাংগাৰ ষ্ট্ৰাইক কৰিম। গণতান্ত্ৰিক আমাৰ আন্দোলন চলিব। যদি প্ৰয়োজন হয় BTC অফিচৰ যিটো গেট আমি ঠালা মাৰিম। সন্দেহজনক হৈ গৈছে। গতিকে আমি ৰাইজে সেইটো হ'বলৈ নিদিওঁ। এইটো হ'ল ৰাইজৰ সম্পত্তি, ৰাইজক লাগে। আজি BTC অঞ্চলত আমি হেল্থ সেক্টৰত বহুত পিছ পৰি আছে। অঞ্চলত ডক্টৰ নাই, ভাল চিকিৎসা নাপায়। কিবা অপাৰেশ্যন কৰিব লগা যদি হয় বঙাইগাঁৱত যাব লগা হয়, গুৱাহাটীত যাব লগা হয়, দিল্লীত যাব লগা হয়। গতিকে মেডিকেল কলেজখন এনেকুৱা ডেভেলপ কৰক যে আমাৰ এই অঞ্চলৰ মানুহবিলাকে যেন গুৱাহাটীত যাব নালাগে, দিল্লী মুম্বাইত যাব নালাগে। ইয়াত কেঞ্চাৰ ট্ৰিটমেণ্টৰ ফেচিলিটি চেণ্টাৰ ইয়াত আহিছে। গতিকে সেইবোৰ ভালকে ডেভেলপ কৰি পেলাই আমাৰ কেঞ্চাৰ পেচেণ্টছবিলাকে যেন মুম্বাই কোনোবা চেন্নাইত যাব লগা নহয়। এইবোৰ কামটো কৰক। কিন্তু চিভিল হস্পিটেলটোহে প্ৰথম থাৰ্ড গেট খুলি পেলাই, চিভিল হস্পিটেলটোহে শেষ কৰি পেলাই, ধ্বংস কৰি পেলাই মেডিকেল কলেজ স্থাপন কৰাৰ যি সপোন বা উদ্দেশ্য, সেইটো কেনেকৈ আহিল, সেইটো কেনেকৈ হ'ব পাৰে। গতিকে আমি প্ৰটেষ্ট কৰিম। 4 দিন ধৰি আমি ইয়াতে বহি পেলাই ধৰ্ণা দি আছো। আমি আশা কৰিম এই গণতান্ত্ৰিক যি আন্দোলন কৰি আছে ৰাইজে, চৰকাৰে শুনিব আৰু ৰাইজৰ যিটো আশা আকাংক্ষা এইটো চৰকাৰে শুনি পেলাই মানে সাব্যস্ত কৰিব। আৰু যদি উঠাই লৈ যাব বিচাৰিছে আমি সেইটো হ'বলৈ নিদিওঁ। কালিৰ পৰা আমাৰ আন্দোলন আৰু বেছি জোৰদাৰ হ'ব। আমি গোটেই টাউনৰ কালি ৰেলী কৰিম, য'ত প্ৰত্যেক জাতি গোষ্ঠীয়ে ভাগ ল'ব। আৰু মই আহ্বান জনাওঁ সকলোকে দলে বলে যেন ওলাই আহে আৰু সহায় কৰে। এই চিভিল হস্পিটেলখন কোনো পধ্যেই আমি শেষ হ'ব নিদিওঁ। আৰু এইখিনিতে আৰু চৰকাৰে যদি নামানে আমি BTC অফিচ বন্ধ কৰিম, তাতো আমি হাংগাৰ ষ্ট্ৰাইক কৰিম। গণতান্ত্ৰিক আমাৰ আন্দোলন চলিব। যদি প্ৰয়োজন হয় BTC অফিচৰ যিটো গেট আমি ঠালা মাৰিম।